হাই এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ' আজি লৈ আহিছোঁ। বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা লৈ আহিছোঁ। স্কিন পেইণ্টিঙৰ ওপৰত আজি ভিডিঅ'টো হ'ব। স্কিন পেইণ্টিংনো কি আৰু স্কিন পেইণ্টিং কেনেকুৱা কৰে আজি আপোনালোকক ভিডিঅ'টো দেখাম। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখন হৈছে চাদৰ, মিক্স পাটৰ চাদৰ। স্কিন পেইণ্টিং কৰিবলৈ ফ্ৰেম এখন লাগিব। এইটো হৈছে ফুলৰ ফ্ৰেম আৰু পেইণ্টিং কৰিবলৈ এটা কালাৰ লাগিব। এইটো হৈছে কালাৰ আৰু ৰিডিউচাৰ লাগিব আৰু এটা কালাৰ। প্ৰথমতে মই এটা পুৰণি কাপোৰত এপ্লাই কৰিলোঁ যাতে ৰিডিউচাৰ আৰু কালাৰ মিক্স কৰিলে দুটা যাতে ডাঠ বা পাতলা হ'ব পাৰে। সেইকাৰণে প্ৰথমত এবাৰ এপ্লাই কৰি চালোঁ, তাৰপিছত তাত ঠিক হৈছে, এবাৰ ইয়াত এপ্লাই কৰিব পাৰোঁ আমি। ৰিডিউচাৰ আৰু কালাৰ মই মিক্স কৰা ভিডিঅ'টো নাই দেখুওৱা। ৰিডিউচাৰ 2 চামুচ আৰু কালাৰ 2 চামুচ লৈ ভালদৰে মিক্স কৰি ল'ব আৰু মিক্স কৰি ফ্ৰেমৰ ফুলৰ ছাইডত কালাৰ অলপ দি ফুলৰ মাজত নিদিব, ছাইডত দিব আৰু ব্ৰাছটো লৈ ভালদৰে ঘঁহিব। এবাৰত দুবাৰত নুঠিব পাৰে, সেইদৰে দুবাৰ তিনিবাৰটো ভালদৰে ঘঁহিব আৰু জোৰকৈ হেঁচিব যাতে ফুলটো ধুনীয়াকৈ এপ্লাই হয়। আৰু এটা চাদৰৰ পাৰি মই পূৰা কমপ্লিট কৰিলোঁ আৰু আপোনালোকে দুই চাইডে দুই পাৰি পূৰা কমপ্লিট কৰি ল'ব। চাদৰৰ ফুলৰ ডিজাইনটো মই কেনেকুৱা দিছোঁ আপোনালোকেতো ধৰিব পাৰিছে। এয়া চাওক, দুই চাইডে দুই পাৰি পূৰা কমপ্লিট কৰি ল'লোঁ আৰু এক চাইডটো ভালদৰে কৰা নাই, সেইটো বাৰু পাছত কৰি দিম। আৰু এইটো চাওক, ভালদৰে চাওক, এইটো মাজৰ ডিজাইনটো মই কেনেকুৱা দিছোঁ ভালদৰে ক্লিয়াৰকৈ আপোনালোকে ধৰিব পাৰিছে। চাদৰৰ এক পাৰি পূৰা কমপ্লিট কৰা হৈ গ'ল আৰু দুই চাইডেও আপোনালোকে দুই পাৰি পূৰা কমপ্লিট কৰি ল'ব। আৰু মোৰ ফুলৰ ডিজাইনটো কেনেকুৱা লাগিছে প্লিজ জনাব আৰু মোৰ চাদৰৰ পেইণ্টিং কৰা ডিজাইনটো কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।